তো হে ভিউৱাৰ্ছ কি খবৰ তোমালোকৰ আশা কৰোঁ ভালে আছা আৰু আজি এটা বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'টো মানে গেম প্লেটো এখন মেটচ যিখন নেকি কাষ্টম মেটচখন আছে 3v3 তো মোৰ যোনটো টীম হয় মোৰ ফালৰ পৰা তো সেইটো হৈছে AGL অনুপম তো AGL অনুপমৰ ফালৰ পৰা মানে মোৰ ফালৰ পৰাই আৰু AGLৰ ফালৰ পৰা তো টীমটো হৈছে অসম অংকিত KD গেমাৰ আৰু আমাৰ হৈছে AGL অনুপম তো এহেঁতি তিনিটা আৰু অপজিট টিমত আছে AGB স্মাইল AGB ডাৰ্ক আৰু SK বিপ্লৱ তো এই তিনিজনে চেলেঞ্জ কৰিছে তো চেলেঞ্জ কৰাৰ কাৰণে গেম প্লেটো আৰম্ভ আমাৰ কৰি দিলে KD গেমাৰে আৰু চাওঁচোন আজি কি হয় আৰু প্ৰথম ৰাউণ্ডটো আৰম্ভ হৈ গ'ল কেপটাউন তো কেপটাউনত প্ৰথম ৰাউণ্ডটো আৰম্ভ হৈছে তো বৰ্তমান ACB ডাৰ্কে হেচৰত ট্ৰাই কৰি আছে আৰু এফালে আমাৰ ACB স্মাইলক নক কৰি দিলে আৰু এফালে আমাৰ গৈ আছে KD গেমাৰ আৰু এফালে বিপ্লৱে ৰিভাইভ দি দিলে তো ৰিভাইভ দিয়াৰ পিছত এতিয়া ওলাই গৈছে ভাই ইয়াৰ গজব আৰু এফালে আমাৰ বিপ্লৱে OP গেম প্লে দেখাই আছে আৰু ACB স্মাইলে মেডিকিট মাৰিলে আৰু অলপ বিপ্লৱৰ নেট স্লো আৰু আমাৰ অসমৰো অলপ নেট স্লো বাকি গেম প্লেটো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ সেট কৰি দিবা আৰু বাকি আৰু ভিডিঅ' আহিব বহুত ভিডিঅ' আহিব আৰু মই তোমালোকক আৰু এটা কথা কৈ দিওঁ মই বৰ্তমান লাইভ ষ্ট্ৰীম ষ্টাৰ্ট কৰিছোঁ সৰুকৈ মানে এনেই ট্ৰাই কৰি আছোঁ তো লাইভ ষ্ট্ৰীম মই বনাম দিনৰ ভিতৰতে একদম পুৰা ৰেগুলাৰলি মানে বনাব নোৱাৰিলেও সপ্তাহত 2-3টাকৈ বনামেই আৰু 2-3টাত মই কাষ্টম লগাম আৰু মোৰ লগতে প্লে কৰিবা যোনে প্লে কৰিব খোজা টিম কোড দি আহিবা আৰু কেতিয়াবা মই গিভৱে ৰাখিম তো গিভৱেত পাৰ্টিচিপেট কৰিব খুজিলে তোমালোকে মোৰ লাইভ ষ্ট্ৰীম চাবা তো লাইভ ষ্ট্ৰীম চালে তোমালোকে মোৰ গিভৱে ল'ব পাৰিবা আৰু মই বহুত কিবাকিবি দিম আৰু এইখিনিতে ক'ব খোজোঁ আমাৰ যোনটো মেটচ আছিলে মেটচটো প্ৰথম ৰাউণ্ডটো হৈ গ'ল আমাৰ ফালৰ কোনে লৈ ল'লে AGB ডাৰ্ক তো অপজিট টিমটোৱে লৈ ল'লে AGB ডাৰ্কহঁতৰ টিমটোৱে তো AGB ডাৰ্ক AGB স্মাইল SK বিপ্লৱ তো সিহঁত তিনিটাই প্ৰথম মেটচটো ল'লে আৰু ছেকেণ্ড মেটচটো হৈছে এই জেগাটোৰ নাম মই পাহৰি যাওঁ তো এই মেপটোত খেলি ইমান এটা বৰ ভাল নালাগে আৰু ছেকেণ্ড ৰাউণ্ড আৰম্ভ আৰু এইফালে গৈ আছে SK বিপ্লৱ আৰু কিল চাই লোৱা কিল কাৰ কিমান আৰু বাকী এইফালে ডাৰ্কৰ হেডশ্বট ওৱান টেপত ট্ৰাই কৰি আছে M500 আৰু এইফালে স্মাইলে ৰিভাইভ দি দিলে আৰু এইফালে আমাৰ অসম অংকিত বৰ এটা মানে বহুত ভালেই বান্দা আৰু মানে বহুতে অপিয়ে খেলে বান্দা তো বৰ্তমান নক কৰি দিলে নকৰিলে এইটো তো নক কৰি কিল কনফাৰ্ম কৰিলে ACB ডাৰ্ক তো ACB ডাৰ্ক শেষ আৰু এইফালে বিপ্লৱৰ লগত নেক্সট আকৌ মানে হেৰি হৈ আছে যুদ্ধ হৈ আছে আৰু এইফালে আমাৰ SK বিপ্লৱক চেছ কৰি মাৰি দিলে আৰু অসম অংকিত OP খেলিলে আৰু এইফালে কোনে মাৰিলে অসম AGL অনুপমে মাৰিলে নেকি এটা AGL অনুপমে মাৰিলে বাকী 3 নম্বৰ মেটচখন আৰম্ভ 3 নম্বৰ মেটচখন হৈছে পচিনকত আৰু পচিনকত যোনখন মেপ তো সেই মেপখনত কোনে জিকে তোমালোকে চাই থাকা আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই তেতিয়া লাইক কৰি দিয়া বাকী তোমালোকক ক'লোৱেই তো লাইভ ষ্ট্ৰীম বহুত সোনকালে আৰম্ভ হ'ব বহুত সময়ৰ কাৰণে আৰম্ভ হ'ব বাকী তোমালোকে চোৱা ভিডিঅ'টো কেনেকুৱা পাইছা আৰু এইফালে আমাৰ ACB ডাৰ্কৰ হেডশ্বট ট্ৰাই কিন্তু অসম অংকিতক পেলাই দিলে তো অসম অংকিত নক আৰু কিল কনফাৰ্ম কৰি দিলে আৰু এইফালে আমাৰ KD গেমাৰে ট্ৰাই কৰি আছে ডাবল শ্বৰ্ট গান মানে কি M1887 নে কি আছিলে তো সেইটোৰ নাকাম হৈ গ'ল অসম কি আছিলে KD গেমাৰ তো KD গেমাৰ
চেছ আৰু দ্বিতীয় ৰাউণ্ডটো মানে তিন নম্বৰ যোনটো ৰাউণ্ড 3 নম্বৰ ৰাউণ্ডটো লৈ ল'লে ACBৰ স্মাইলৰ ফালৰ টীমটোৱে বাকী 4 নম্বৰ ৰাউণ্ডটো হৈছে মিলত তো মিলৰ যোনটো মিলৰ ৰাউণ্ডটো কোনে লয় চাই থাকা তোমালোকেও মই চাই থাকোঁ বাকী কমেণ্ট্ৰিটো কেনেকুৱা লাগিছে ক'বা কমেণ্টতে আৰু কমেণ্ট্ৰি মই ইমান এটা ভালকৈ দিব নাজানো এক্সপিৰিয়েঞ্চ নাই তো নতুনকৈ এতিয়া প্ৰেক্টিচটো কৰি আছোঁ তো আগলৈকে আহিব বুলি আশা ৰাখোঁ আৰু এইফালে আমাৰ KD গেমাৰ ACB ডাৰ্কেও মানে ওলালেই দিম বুলি কৈ বহি আছে আৰু এইফালে আমাৰ SK বিপ্লৱ তো SK বিপ্লৱ তাগৰা প্লেয়াৰ আহিছে দেখোন অলপ মানে গোটেইকেইটাৰ ভিতৰত তো সি অলপ গজব খেলি আছে SK বিপ্লৱ আৰু এইফালে ভাই SK বিপ্লৱ খতম তো KD গেমাৰ আৰু অসম অংকিতে বেয়া দিলে তাক পেলাই আৰু এইফালে আমাৰ SK বিপ্লৱ দুটা একে ড্ৰেছ পিন্ধি আছে বোলা SK বিপ্লৱ নহয় ACB মই চোৱা নাই ACB স্মাইলক নক কৰি কিল কনফাৰ্ম কৰি দিলে আৰু এইফালে আমাৰ অসম অংকিত হেডশ্বটৰ ট্ৰাই কিন্তু হেডশ্বট মিছ আৰু এইফালে আমাৰ KD গেমাৰৰ ডাবল বেৰেলত মানে KD গেমাৰ পূৰা মানে তুমি মানে চাই ল'বা তো যদি কেতিয়াবা খেলিব বিচৰা KD গেমাৰৰ লগত ডাবল বেৰেলত কেতিয়াও মানে ডাবল শ্বৰ্ট গানত কেতিয়াও নোৱাৰা তাৰ লগত M18-7ৰ লগত আৰু এইফালে ভাই চাব KD গেমাৰক নক কৰি দিলে আৰু এইফালে আমাৰ অসম অংকিতে ট্ৰাই কৰি আছে আৰু অনলি অসম অংকিতে বাচি আছে 1v2 নেকি ন 2v2 আৰু এইফালে এটা নক ভাই গজব কা দি দিলে আৰু এইফালে আমাৰ ACB ডাৰ্কে দি দিলে অসম অংকিতক তো আমাৰ যোনটো 4 নম্বৰ ৰাউণ্ড আছিলে 4 নম্বৰ ৰাউণ্ডটো লৈ ল'লে ACBৰ ফালৰ টীমটোৱে আৰু AGB ফালৰ টীমটোৱে লৈ ল'লে আৰু 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ৰাউণ্ডটো হৈছে ফেক্টৰী যোনটো ৰাউণ্ডটো কোনে ল'ব পাৰে তোমালোকে সকলোৱে চাই থাকা আৰু কমেণ্টত জনাবা ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি দিবা বাকী বহুত দিনৰ মূৰতে মই ভিডিঅ' বনাইছোঁ আৰু এইফালে পৰা গৈ আছে আমাৰ AGL অনুপম তো AGL অনুপমে ট্ৰাই কৰিলে হেডশ্বট কিন্তু মাৰিব নোৱাৰিলে SK বিপ্লৱ গৈ আছে SK বিপ্লৱ ভাই চাব অসম অংকিতে কি কৰিব অসম অংকিতক ট্ৰাই কৰি আছে AGB ডাৰ্ক তো ভাই চাব অসম AGB ডাৰ্ক নহয় AGB স্মাইল তো AGB স্মাইল আৰু অসম অংকিতৰ মাজত যোনখন মানে ভাই কোন আৰে ইয়াৰ KD গেমাৰক দি দিলে আৰু এইফালে AGL অনুপমক দিলে তো AGL অনুপমক একদম মানে চেছ কৰি পেলালে আৰু এইফালে বাচি আছে অনলি অসম অংকিত ভাই চাব ৰেড ডেমেজ গজব কা 1v1 তো 1v1 AGB ডাৰ্ক আৰু অসম অংকিত তো দুইজনৰ মাজত কোনজন প্ৰ' 1v1 তোমালোকে চোৱা আৰু এইফালে হেডশ্বট ট্ৰাই মিষ্টেক তো অসম অংকিতে অনলি হেডশ্বট ট্ৰাই কৰি আছে ৰেড ডেমেজ ট্ৰাই কৰি আছে কিন্তু ভাই চাব গজব কা দি দিলে আৰু এইফালে ৰাজ কৰিছে ভাই মোৰ ফোন এটা আহি গৈছিলে তো চৰি গাইজ চৰি তো ফোন অহাৰ কাৰণে একদম মানে খঙে উঠি যায় কেতিয়া ফোন আহি যায় মানে কি টাইমত ফোন আহে ৰে তো গাইজ ফোনটো অহাৰ কাৰণে চৰি গাইজ অলপ মাতটো বন্ধ হৈ গৈছিলে আৰু বাকী এইফালে ভাই চাব গজব কা দিলে অসম অংকিতে AGB ডাৰ্কক অনলি ৰেড দিছে তো গাইজ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিয়া আৰু বাকী বহুত সোনকালে আৰু ভিডিঅ' আহিব বহুত মজাৰ ভাই আকৌ কোনে ফোন কৰে আৰে কি এনেকুৱা টাইমত কিয় ফোন কৰিব লাগে গাইজ আৰে চৰি গাইজ অকণমান চৰি গাইজ এইবিলাকে কিয় এনেকৈ ফোন কৰি থাকে তো গাইজ আমাৰ যোনখন 4-5 6 নম্বৰ যোনখন ৰাউণ্ড 6 নম্বৰ ৰাউণ্ড
এইটো হৈছে কি আছিলে নামটো মই পাহৰি যাওঁ হাংগাৰ তো হাংগাৰৰ যোনখন মেপ হাংগাৰৰ মেপত কোনে জিকিব ভাই এইফালে কেডি গেমাৰ আৰু কোনে লাগি আছে তো ধৰিবই পৰা নাই AGB ডাৰ্ক আৰু কোনে ভাই চাব AGL অনুপম AGL অনুপমক চেছ কৰি দিলে আৰু বৰ্তমান অসম অংকিতে ট্ৰাই কৰি আছে ভাই গজব ভাই ইমোট দেখাই ভাই ডাৰ্ক হ'ব নেকি ডাৰ্কে নেকি ভাই ডাৰ্ক ভাই এইটো কোন হ'ব এইটো কোন আছিলে AGB ডাৰ্ক বিপ্লৱক চেছ কৰি দিলে কেডি গেমাৰে আৰু এইটো ডাৰ্ক হয় নেকি ডাৰ্ক তো ডাৰ্ক ভাই লগৰ ভাই ডাৰ্কে কি কৰিব চাওঁ ডাৰ্কে গজব কা দিছে অসম অংকিতক একোডাল কৰিব পৰা নাই একোডালেই কৰিব পৰা নাই তো হালত একদম পাতলা হৈ আছে ভাই সাহেব ইমোট দেখাই ভাই সাহেব गजब का भाई भाई केडी गेमार इमोट देखाय गाइस यार भाई केडी गेमार ओपी तो वन टैप ट्राई भाई बॉडी शटे शेष कर দিব নেকি তেনে পাইছো আৰু তো গাইজ ইয়াৰ ইমোট দেখাই বেয়া কৰি দিলে কেডি গেমাৰ আৰু অসম অংকিতে বেয়াকৈ বজালে ডাৰ্কক আৰু ডাৰ্ক চাগে ভয়তে মুকি পেলালে নেকি কিজানি সৰি গাইজ মুকি পেলোৱা নাই এনে কৈছোঁ ধেমালি কৰিছোঁ আৰু বাকী এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ সেট কৰি দিয়া আৰু বাকী গেম প্লেটো কেনেকুৱা লাগিছে 3v3 গাইজ 3v3 আৰু পাণ্ডা ওপি আছে দেই মই ক'ব গ'লে ইয়াৰ ভিতৰত কোনে ওপি খেলি আছে তো বেছিভাগ মানে নকওঁ কাকো নকওঁ তো ইটোক ক'লে সিটোৱে বেয়া পাব সিটোক ক'লে সিটোৱে ভাবিব বিচাৰে তাক ক'লে মোক ক'লে নক'লে মোক কিয় নক'লে মোক কিয় ক'ব তাক কিয় নক'লে মোক কিয় নক'লে তো স্কাইলাৰৰ প্ৰয়োগ গাইজ স্কাইলাৰৰ প্ৰয়োগ একচুৱেলি মই স্কাইলাৰ ইউজ কৰি খেলি বেয়া পাওঁ তো স্কাইলাৰ ইউজ কৰিব লাগে স্কাইলাৰ কেৰেক্টাৰৰ স্কিলটো ল'ব লাগে অনলি স্কিলটো ল'ব লাগে কাৰণ গোলৱালৰ যোনটো HP বাঢ়ে তো HP বহোৱাৰ কাৰণেহে ল'ব লাগে আৰু বাকী মই এনেকৈ স্কাইলাৰ মাৰি দিয়াটো মই ভাল নাপাওঁ তো স্কাইলাৰ মাৰি খেলিব নালাগে তো ক'ব গ'লে আৰু এইফালে AGL অনুপম তো AGL অনুপমে ট্ৰাই কৰি আছে ভাই চাব AGL অনুপম OP AGL অনুপম নেকি ভাই ভাই অসম অংকিত অনলি ৰেড ডেমেজ অনলি ৰেড এইফালে ডাৰ্কে গৈ আছে পিছৰ পৰা ঘূৰি ভাই তাক দিলে AGB স্মাইল তো AGB স্মাইলক দিলে বজায় আৰু অসম অংকিত ভাই গজব কা AGB ডাৰ্ককো দিলে বিৰাই নহয় গিৰাই তো গাইজ তো তাকে নকৰি পেক কৰি লৈ বেয়াকৈ বজাইছে গাইজ অসম অংকিত OP আৰু দুইফালে 3v3 গাইজ কোনে মাৰিলে দেই আৰে মাৰিলে কোনে গাইজ AGL অনুপমে মাৰিলে তো ভাই OP वाला দিলে হেডশ্বট দিছিলে নেকি কি দিছিলে ভালকৈ দেখা নাপালোঁ আৰু এইফালে আমাৰ 4-3 তো 4 হৈছে অসম অংকিত কেডি গেমাৰ AGL অনুপম তো ইহঁতৰ হৈছে 4 আৰু AGB ডাৰ্ক AGB স্মাইল আৰু SK বিপ্লৱ OP তো সিহঁতৰ হৈছে 3 তো 4-3 মাজত 4-3-7 মানে 8 মানে এইটো হৈছে 8 নম্বৰ ৰাউণ্ড তো 8 নম্বৰ ৰাউণ্ডটো যোনটো ক্লক টাৱাৰত হৈছে ক্লক টাৱাৰৰ যোনটো মেটচ ক্লক টাৱাৰৰ যোনটো ৰাউণ্ড কোনে মেটচটো ল'ব পাৰিব তো সন্দেহ কোনে ল'ব পাৰিব বাৰু তো আমাৰ মেটচ আৰম্ভ আৰু এইফালে কেডি গেমাৰ গৈ আছে কেডি গেমাৰৰ গোলৱালৰ প্ৰয়োগ আৰু অসম অংকিত নহয় এইটো কোন আছিলে নামটো পাহৰি যায় AGL অনুপম তো AGL অনুপমে গৈ আছে চুকে ফাকে গৈ আছে হেডশ্বটৰ ট্ৰাই আৰু অসম অংকিত অনলি ৰেড ডেমেজ ভাই গৈ আছে ৰেড ভাই ডাৰ্ক চেছ কেডি গেমাৰক নক কৰিলে আৰু অসম অংকিত ক'ত গ'ল অসম অংকিত ভাই গজব কা মেডিকেটৰ প্ৰয়োগ মেডিকেট তো গাইজ মেডিকেটৰ প্ৰয়োগ যিহৰে হওক তো এইফালে আমাৰ AGL অনুপমে বেয়াকৈ দিলে কাক দিলে এইটো কোন আছিলে ৰে ভাই ৰেড ডেমেজ অনলি ভাই AGL অনুপম OP তো গাইজ কোনোবা এটাক বেয়াকৈ দিলে আৰু কোন নক হৈ আছে তো গাইজ ইয়াৰ অসম অংকিত ৰেড ডেমেজ ভাই চেছ
তো মেচটো ল'ব পাৰিবনে নোৱাৰিব এইটো সন্দেহ 2v2 এতিয়াতো 1v2 গাইজ 1v2 গাইজ কোন আছে বাচি আছে কোন কেডি গেমাৰ ভাৰ্চেছ SK বিপ্লৱ আৰু ভাই কেডি গেমাৰ OP কেডি গেমাৰে ডাবল কি আছিলে এইটো শ্বৰ্ট গান ডাবল বুন্দা যিয়ে হওক OP চলাই কেডি গেমাৰৰ আগত তুমি কেতিয়াও টিকিব নোৱাৰিবা M1887 তো OP वाला বান্দা হয় M1887 দি বেয়াকৈ দিয়ে অনলি 40 ডেমেজ দিয়ে কিন্তু গাইজ তাৰ দুটা গলি আগত কোনো টিকিব নোৱাৰে তো গাইজ ভয়ে লাগে তাৰ ওচৰত যাবলৈ আৰু কেডি গেমাৰক হত্যা কৰি দিলে SK বিপ্লৱ তো SK বিপ্লৱ OP ভাই তুমি জুই তুমি আগ তোমাক নুমুৱাবলৈ কি লাগিব এতিয়া তো গাইজ আমাৰ যোনটো 8 নম্বৰ ৰাউণ্ড আছিলে 8 নম্বৰ ৰাউণ্ডটো ল'লে SK বিপ্লৱহঁতৰ টিমটোৱে আৰু আমাৰ 9 নম্বৰ ৰাউণ্ড আৰম্ভ 9 নম্বৰ ৰাউণ্ডৰ ভাই তোমালোকে কিল চাই লোৱা 8টা AGB ডাৰ্ক 4টা SK বিপ্লৱ AGB স্মাইল 3টা অসম অংকিত 9টা কেডি গেমাৰ 6টা আৰু AGL অনুপম 0 তো গাইজ একদম লষ্ট মানে একদম শেষত আছে AGL অনুপম তো AGL অনুপমৰ এটাও এতিয়া বৰ্তমানলৈকে কিল হোৱা নাই ভাই OP वाला তো গাইজ তোমালোকে চাই লোৱা কাৰ কিমান ডেমেজ কাৰ কিমান কি তো হাইছত আছে অসম অংকিত তো কিলত 9টা কিল গাইজ তো SK যোনটো 9 নম্বৰ ৰাউণ্ডটো হৈছে কি আছিলে নাম মই পাহৰিলোঁ মাৰ্চ ইলেক্ট্ৰিকৰ যোনখন মেপখনত এতিয়া বৰ্তমান ভাই চাপ অসম অংকিতৰ ফালৰ যোনটো AGL অনুপম কেডি গেমাৰক একদম শেষ ধ্বংস বাকী 2v1 গাইজ 2v1 কোন জিকিব গাইজ 2v1ত SK বিপ্লৱ আৰু আছে অসম অংকিত ভাৰ্চেছ SK বিপ্লৱ বৰ্তমান হৈ আছে SK বিপ্লৱ কোন জিকিব কোনে ল'ব গাইজ ভাই ডাবল বেৰেল বয়ো গাইজ OP वाला হেডশ্বট গাইজ OP वाला হেডশ্বট SK বিপ্লৱক তো গাইজ SK বিপ্লৱক বেয়াকৈ দিলে অসম অংকিতে আৰু কিল কনফাৰ্ম গাইজ কিল কনফাৰ্ম কৰিব নোৱাৰিলে আৰু এইফালে কোন বাচি আছিলে এইটো কোন বাচি আছিলে AGB ডাৰ্ক তো AGB ডাৰ্কক কেনেকৈ পেলিব তো AGB ডাৰ্কে অসম অংকিতক পেলিব নাই অসম অংকিতে AGB ডাৰ্ক পেলিব গজবকা দি দিলে SK বিপ্লৱ আৰে মৰিলে কোন SK বিপ্লৱ মৰা নাছিলে জানো তাৰ গাইজ উল্টা পুল্টা লাগি আছে মোৰ তো এইটো নেকি SK বিপ্লৱ মই উল্টা লাগি যায় গাইজ চিনি নাপাওঁ ন বান্দাকেইটা প্ৰথম আহিছে তো আমাৰকেইটাক চিনি পাওঁ কোনটো কোন কেনেকৈ ড্ৰেছ লগাই গৈছে কি কথা তো সিহঁতকেইটা উল্টা লাগি যায় কাৰণে চিনি নাপাওঁ বাকী আমাৰ 5 আৰু 4 5 হৈছে তোমালোকে চাই লোৱা ভাই AGB ডাৰ্কৰ 10টা কিল তো গাইজ অসম অংকিত 10টা কিল গাইজ টপত আছে AGB ডাৰ্ক আৰু অসম অংকিত তো আৰু আমাৰ 10 নম্বৰ ৰাউণ্ডটো আৰম্ভ 10 নম্বৰ ৰাউণ্ডত আমাৰ AGB স্মাইল গৈ আছে AGB ডাৰ্ক গৈ আছে আৰু সামনত আছে AGL অনুপম তো AGL অনুপম নহয় গাইজ অসম অংকিত একদম কোনাত গাইজ OP वाला হেডশ্বট দিছিলে ৰেড ডেমেজ পৰিছিলে তো গাইজ স্কাইলাৰৰ গাইজ অসম অংকিতে দিলে কাক দিলে গাইজ AGB ডাৰ্ক AGB স্মাইল এইকেইটা নামকেইটা মোৰ উল্টা পুল্টা লাগি যায় AGB ডাৰ্ক AGB স্মাইল তো AGB OP গাইজ OP জিন্দাবাদ গাইজ জিন্দাবাদ আৰু যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু বহুত ভিডিঅ' আহিব বহুত মজাৰ ভিডিঅ' আহিব আৰু বহুত মানে টেকনিকেল ভিডিঅ' কি মানে গেমৰ ৰিলেটেড বহুত ভিডিঅ' মই বনাম তো কেনেকৈ কি কথা কি বতৰা চব মই ক'ম তো তোমালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা বাকী মই একদম মানে 31 ছাবস্ক্ৰাইবাৰ আৰু 35ৰ একদম ক্ল'জত আছোঁ 35 সোনকালে কমপ্লিট কৰি দিয়া আৰু এইটো ভিডিঅ'ত মই একদম মাত্ৰ লাইকৰ টাৰ্গেট ৰাখিছোঁ 3টা তোমালোকে সোনকালে 3টা লাইক মাত্ৰ তোমালোকে 3টা লাইক কমপ্লিট কৰি দিয়া গাইজ 3টা লাইক
আৰু আমাৰ 11 নম্বৰ যোনখন মেপ 11 নম্বৰ মেপখনত AGL অনুপম প্ৰথমতেই নক তো গাইজ ভাই AGL অনুপম নক AGB কোনে মাৰিলে ডাৰ্কে AGL অনুপমক AGB ডাৰ্কে মাৰিলে আৰু স্কাইলাৰৰ প্ৰয়োগ গাইজ স্কাইলাৰৰ প্ৰয়োগ AGB ডাকৰ স্কাইলাৰৰ প্ৰয়োগ আৰু বৰ্তমান অসম অংকিতক বেয়াকৈ ধুই আছে অকলে পায় AGB ডাৰ্ক আৰু কোন এইটো গাইজ অসম অংকিত একদম নেৰানেপেৰা বাচিছে গাইজ এলচেপৰ ওপৰত উঠি গ'ল গাইজ গাইজ ইয়াৰ দিব এতিয়া গাড়ী এছকে বিপ্লৱ আৰু এইফালে আমাৰ গুলৱালৰ পেগ AGB ইছমাইলৰ গুলৱাৰত তৰিকা মানে গুলৱালৰ এটা হেৰি ক্লিপ লগাইছে কিবা কৰিব পাৰি অসম ট্ৰাই কৰি আছে অনলি ৰেড ডেমেজৰ ট্ৰাই আৰু পিছৰ ফালৰ পৰা কোন আহি গ'ল কোনোবা এটা আহি গ'ল পিছৰ ফালৰ পৰা এছকে স্মাইল নহয় কি আছিলে এইটো AGB ইছমাইল আহি গ'ল গাইজ ইয়াৰ বেয়াকৈ দি দিলে AGB ইছমাইলে নহয় AGB ডাৰ্কে AGB এইটো নামকেইটা মোৰ উল্টা পুল্টা লাগি যায় গাইজ বাকী নামকেইটাৰ কথা বাদ দিয়া তোমালোকে এতিয়ালৈকে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো নহয় চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া ছাবস্ক্ৰাইব কেনেকৈ কৰিব লাগে ছয় পাছে 11-12 নম্বৰ মেটচ আৰম্ভ আৰু 12 নম্বৰ যোনখন মেটচ সেইখন হৈছে চিপিয়াৰ্ড তো চিপিয়াৰ্ডৰ যোনখন চিপিয়াৰ্ডৰ মেপখনত কোনে মেটচটো ল'ব পাৰিব তো বৰ্তমান হৈছে AGB টিমটো যোনটো AGB টিম SK বিপ্লৱ তো সিহঁতৰ হৈছে বৰ্তমান 6 আৰু KD গেমাৰ AGL অনুপম আৰু অসম অংকিত সিহঁতৰ হৈছে 5 তো বৰাবৰ হোৱা নাই বৰ্তমান অসম অংকিতৰ ৰেড ডেমেজৰ ট্ৰাই नाकाम तो गाइस जो लोग भी गाइस वीडियो को देख रहे हो गाइस सब्सक्राइब कर चैनल को और वीडियो को एक लाइक कर देना और साथ ही साथ साइड में जो बेल आइकन है उसे प्रेस करके ऑल पे सेट कर देना और AGB डार्क का हेडशॉट का ट्राई और অসম লৰা AGL অনুপম तो AGL অনুপমৰ গেম প্লেটো চাওঁ AGL অনুপমে কি কৰিব গাইস AGL অনুপমে এটা নক কৰা মই গাইস এতিয়া দিছো OP বালা তাৰ নেট স্লো হ'ব জানি আৰু AGB স্মাইলৰ হেডশট ট্ৰাই কিন্তু গাইস AGL অনুপম OP AGL অনুপমে হেডশট ট্ৰাই গাইস কোনে মাৰিলে অসম অংকিত মাৰিলে গাইস 1v2 অসম অংকিত AGL অনুপম ভাৰ্সেস AGB স্মাইল তো AGB স্মাইলে কি কৰিব গাইস স্পি গাইস অসম অংকিত শেষ লগতে আৰু কোন শেষ AGL অনুপম গাইস AGL অনুপমে 6 কৰি দিলে গাইস OP वाला দি দিলে তাই গাইস AGL অনুপমৰ কাৰণে প্লিজ গাইস এটা লাইক দি দিয়া আৰু চেনেল সাবস্ক্ৰাইব কৰি দিয়া গাইস আৰু তোমালোকে যদি কেতিয়াবা তোমালোকে ভাবা কেতিয়াবা কি লাইভ ষ্ট্ৰীমত আহিম তোমালোকে টিম কোড ল'বা টিম কোড দি সোমাই তোমালোকে কাস্টম সৰি গাইস তো অলপ মানে বেলেগ হৈ গৈছিলে আৰু ডিসকানেক্ট হৈ গৈছিলে আৰু গাইস তোমালোকে যদি টিম কোড দি আহিব বিচৰা তেনেহলে মই লাইভ ষ্ট্ৰীম কৰিম আৰু টিম কোড দি আহিব পাৰিবা আৰু বাকি আমাৰ লাষ্ট ৰাউণ্ড গাইস 6 কোনে কাক মাৰিব গাইস কোনে ৰাউণ্ড ল'ব
অসম অংকিত ৰেড ডেমেজ ট্ৰাই হেডশ্বট ট্ৰাই নহয় ৰেড ডেমেজ ট্ৰাই বুলি ক'লেই হ'ব আৰু য়েলো ডেমেজ পৰিছে আৰু এছ কে বিপ্লৱ আৰু কোন প্ৰথম নকটো কোন হ'ব গাইজ প্ৰথম নকটো হৈ গ'ল এছ কে বিপ্লৱ তো এছ কে বিপ্লৱ নক এছ কে বিপ্লৱ শেষ আৰু খেলিব নোৱাৰে এইটো গেমত আৰু খেলিব নোৱাৰে গাইজ গজববালা দি দিলে আৰু গাইজ অপি কেডি গেমাৰ অপি গাইজ বুয়া অসম অংকিত কেডি গেমাৰ AGL অনুপম অপি তো সিহঁতে ৰাউণ্ডটো মানে মেটচটো গোটেই গেমটো সিহঁতি জিকিলে গোটেই গেমটো কি 6-7 জিকিলে 6-7 তো গাইজ আজিৰ ভিডিঅ'টো যোনটো ভিডিঅ' তোমালোকে প্লিজ এটা শ্বেয়াৰ কৰি দিবা আৰু বাকীটো ক'লোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা যদি ভিডিঅ'টো ভাল লাগিছে চাই আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰিবলৈ নাপাহৰিবা বাকী কৈছোঁৱেই আৰু 2-3 দিনৰ পিছত লাইভ ষ্ট্ৰীমত ৰেগুলাৰ আহিম তোমালোকে আহিবা তো বাকী আজিৰ মেচটো চাই কেনেকুৱা পালা কমেণ্টত জনাবা বাকী আজিলৈ ইমানেই আশা কৰোঁ তোমালোকে এই গেমটো চাই ভাল পালা যদি ভাল পালা তে প্লিজ